নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত কঁকালৰ বিষ থকা মানুহ এজনে প্ৰতিদিনে কৰিবলগীয়া তিনিটা সিম্পল এক্সাৰসাইজৰ কথা আলোচনা কৰিম। আজি মই দেখুওৱা এক্সাৰসাইজ কেইটা কেৱল যে কঁকালৰ বিষ থকা মানুহ এজনৰ বাবে সেইটো নহয়, কঁকালৰ বিষ নথকা মানুহ এজনৰ বাবে খুবেই প্ৰয়োজন, যাতে তেওঁলোকৰ পিছলে কঁকালৰ বিষ নহয়। এতিয়া আমি চাওঁ এক্সাৰসাইজ কেইটা কেনেকুৱা ধৰণৰ হয়। কঁকালৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে আহি বিছনাত শুই ল'ব লাগিব। তাৰ পিছত আপোনালোকে দুখন ভৰি এনেকে কুচাই লৈ যিকোনো এখন ভৰিৰ পিছফালে ধৰি পেলাই এনেকে আপোনালোকে বুকুৰ ফালে টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 এখন হোৱাৰ পিছত আকৌ এখন 1 2 3 4 5 আপোনালোকে 5 সেকেন্ডৰ সলনি 10 সেকেন্ড বা 15 সেকেন্ডো কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ পিছত এইখন 1 2 3 4 5 আকৌ এনেকে আপোনালোকে সিধাই টানিব লাগিব আঁঠুটোক। 1 2 3 4 5 এনেকে আপোনালোকে দুফালে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আকৌ দুখন ভৰি এনেকে কুচাই ল'ব লাগিব। তাৰ পিছত আপোনালোকৰ হাত দুখন তলত এনেকে থৈ ল'ব লাগিব। থৈ পেলাই আপোনালোকে কঁকালখন এনেকে ওপৰত উঠাই পেলাই 10 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ কঁকালৰ লগতে ডিঙিটো বিষ আছে তেতিয়াহলে আপোনালোকে গাৰুটো নলব, আপোনালোকে গাৰুটো নোলোৱাকৈ এইটো এক্সাৰসাইজ কৰিব পাৰিব। 1 2 3 4 5 6 7 8 9 10 এনেকে যদি আপোনালোকে 10 সেকেন্ড হোল্ড কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে 5 সেকেন্ডকে হলো কৰিব পাৰিব। আৰু এনেকেও আপোনালোকে এই কঁকাল ডাঙা এক্সাৰসাইজটো 10ৰ পৰা 15 বাৰকে কৰিব লাগিব। 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এনেকে কুচাই লৈ পেলাই যিকোনো এখন ভৰি আপোনালোকে আনখন ভৰিৰ ওপৰত এনেকে উঠাই ল'ব লাগিব। তাৰ পিছত আপোনালোকে হাত দুখনৰ আঙুলি কেইটা এনেকে মাজত সোমাই লৈ পেলাই এনেকে মূৰটো তলত দিব লাগিব। দি পেলাই আপোনালোকে কঁকালখন এনেকে ঘূৰাব লাগিব। অকল আপোনালোকে কঁকালখন ঘূৰাব লাগিব। এইটো কৰোঁতে আপোনালোকে চাব যে আপোনালোকৰ হাতখন এনেকে ওপৰৰ ফালে নুঠে, হাতখন একে ঠাইতে থাকে। এনেকে আপোনালোকে ঘূৰাই 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে এইফালে হোৱাৰ পিছত এখন ভৰি এবাৰ ওপৰত থব লাগিব। তাৰ পিছত এইফালে ঘূৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 চাব যাতে আপোনালোকৰ ডিঙিটো সিধা হৈ থাকে, এনেকে বেকা হৈ নাযায়। এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। এইকেইটা হৈছে আপোনালোকে প্ৰতিদিনে কঁকালৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজ।